নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, কঁঠালৰ মুচিৰ ৰেচিপি। আশা কৰোঁ সকলোৰে ভাল লাগিব। যদি ৰেচিপিটো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে আহকচোন চাওঁ মই কেনেদৰে বনালোঁ, অতি সহজ পদ্ধতিৰে ঘৰতে থকা বস্তুৰে। আহকচোন চাওঁ কেনেকৈ বনালোঁ। কঁঠালৰ মুচি বনাবৰ বাবে মই এটা কঁঠাল ভালদৰে কাটি ভালদৰে চাফা কৰি ধুই এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ। দুটা আলু লৈছোঁ, দুটা বিলাহী, দুটা পিঁয়াজ আৰু আদা আৰু নহৰু লৈছোঁ। আৰু মই এতিয়া কাটি ৰখা কঁঠালখিনি এটা কুকাৰত দুটা চিটি মাৰি লওঁ। আৰু লগতে অকণমান নিমখ যোগ কৰি দিছোঁ ভালদৰে সিজিবৰ কাৰণে। এতিয়া মই এটা মিক্সি জাৰত এই পিঁয়াজখিনি আৰু বিলাহীখিনি আৰু আদা নহৰুখিনি একেলগে এটা পেষ্ট বনাই ল'ম, আৰু আলুখিনি সৰু সৰুকৈ কাটিলোঁ আৰু ফ্ৰাই কৰি ল'ম। এখন কেৰাহীত মই অলপমান মিঠাতেল দি লৈছোঁ, তাতে মই এতিয়া সৰু সৰুকৈ কাটি লোৱা আলুখিনি ফ্ৰাই কৰি লওঁ। আলুখিনিত মই অকণমান নিমখ আৰু অকণমান হালধি দি দিম সিজিবৰ কাৰণে। আৰু মই সিজাই লোৱা কঁঠালখিনি চিটি মাৰি লোৱা কঁঠালখিনি এতিয়া টুকি ল'ম পানীৰ পৰা, আৰু এটা চৰিয়াত এইখিনি কাঢ়ি লৈছোঁ। আৰু আলুখিনি মোৰ প্ৰায় আধা ফ্ৰাই হৈ গ'ল, সেইখিনিও মই এতিয়া টুকি ল'ম। আৰু সেই একে তেলতে মই এতিয়া পানীৰ পৰা টুকি লোৱা কঁঠালখিনি ফ্ৰাই কৰি ল'ম। কঁঠালখিনি সিজাওঁতে মই নিমখ দিছিলোঁ, সেইবাবে এতিয়া অকণমান হালধি আৰু অকণমান নিমখ দি দিছোঁ। আৰু এইখিনি ভালকৈ ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ম। কঁঠালখিনি মোৰ প্ৰায় ফ্ৰাই হৈ গৈছে, এতিয়া এইখিনি মই কাঢ়ি ল'ম। সেই একেখন কেৰাহীতে মই আৰু অলপমান তেল দি দিম। আৰু তেলতে মই গোন্ধৰ বাবে দুটামান নৰসিংহ পাত আৰু মোৰ তেজপাত নাছিলে কাৰণে অকণমান সৰু টুকুৰা আছিলে তাকে দি দিছোঁ। এইখিনি মই পিঁয়াজ, বিলাহী আৰু আদা নহৰু পেষ্টখিনি তাক দি দিছোঁ। আৰু এইখিনি ভালদৰে কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। আৰু কালাৰৰ বাবে মই ইয়াত অকণমান গুড়ি মছলা ব্যৱহাৰ কৰিম। গুড়ি মছলাখিনিত মই লৈছোঁ হালধি গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি আৰু ৰেড চিলি পাউডাৰ আৰু মিট মছলা গুড়ি, এইখিনি ইয়াত দি দিম। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। কেঁচা গোন্ধ যোৱালৈকে এইখিনি ভাজি ল'ম। এইখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। অকণমান পানী দি দিছোঁ যাতে তলত লাগি নধৰে আৰু কঁঠালখিনি মিহলাবলৈ সুবিধা হয়। এইখিনি মই ভালদৰে মিহলাই ল'ম। ইয়াত এতিয়া কঁঠালখিনি দি দিম। কঁঠালখিনি দি মিক্স কৰি লগতে মই আলুখিনিও দি দিম, কাৰণ আলুখিনি মই আধা ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া আলুখিনিও মই ইয়াতে যোগ কৰি দিছোঁ, আৰু এইখিনি ভালদৰে মছলাখিনিৰ লগত মিহলাই ল'ম। এইখিনি ভালদৰে হ'বৰ কাৰণে 10 মিনিটমানৰ কাৰণে মই কম জুইত ঢাকি ভাজিছোঁ, আৰু তলত লাগি নধৰিবৰ কাৰণে মাজে সময়ে লৰাই আছোঁ। এতিয়া মই ইয়াত অকণমান পানী দি দিম, আৰু গ্ৰেভি হিচাপত পানী দি দিছোঁ। এতিয়া এইখিনি মই ঢাকোন দি উতলিবলৈ দিম। মোৰ তৰকাৰীখিনি প্ৰায় হৈ গৈছে। দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে।
এয়া ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি বাতি এটাত উলিয়াই ল'ম। আপোনালোকে ইয়াত ঘিউ ব্যৱহাৰ কৰিব পাৰে। এইখিনি মোৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। যদি ৰেচিপিটো চাই ভাল পালে পাৰিলে লাইক কমেণ্ট কৰিব।